এটা ৰাজনৈতিক পদ্য। যোৱা ৰাতি ৰাজালিৰ ডিভাইডৰত গণতন্ত্ৰৰ ভোটটো জুপুকা মাৰি বহি আছিল। কালি দুপৰীয়া সেই ৰাজপথতে তেওঁ গণতান্ত্ৰিক পন্থাৰে দাহ কৰা হৈছিল। ৰাজালিৰ কাষত তেতিয়াও উমি উমি জ্বলি থকা জুমুঠিটোত শেষ নিশাৰ ফটিকা পিয়হা নেতাৰ চেলাকেইটাই প্ৰস্ৰাৱ কৰি গৈছিল। ভূতটোৱে চিঞৰিছিল বৰগছত পৰুৱা এটাই কামুৰি দিয়াৰ দৰে। নেতাৰ চেলাই দিনত জুমুঠি জ্বলাই চিঞৰে, ইনকিলাব জিন্দাবাদ। ৰাতি নেতাৰ অভিজাত বহা কোঠাত মাজনিশাৰ চুক্তিৰ আনন্দত চিঞৰে, চিয়েৰ্ছ। বহুদিন হ'ল গণতন্ত্ৰৰ জ্বৰ। ICUৰ পৰা জেনেৰেল ৱাৰ্ড, অপাৰেশ্যন থিয়েটাৰৰ পৰা ভোটৰ থিয়েটাৰলৈকে, আকৌ নেতাৰ অভিজাত বহা কোঠাৰ পৰা বাইজীৰ কোঠালৈকে, সাম্প্ৰদায়িক যুদ্ধৰ আখৰাৰ পৰা নিৰ্বাচন যুদ্ধলৈকে গণতন্ত্ৰৰ নৰিয়া দেহা। গণতন্ত্ৰ জনতাৰ মন্ত্ৰ। কি নিদাৰুণ কৌতুক! পুঁজিবাদৰ পকেটত উচপিচ গণতন্ত্ৰ এটা যন্ত্ৰ। দেশ ধৰ্ষণকাৰী নেতাৰ লেলাৱতীৰে তিতি থাকে গণতন্ত্ৰৰ বক্ষ। জহন্নামে যাওক দেশ। মুঠ সলোৱা সাপ, সলাই লোৱা বাট, মূৰত ৰজাৰ হাত, জোকাই ল'বলৈ নাই কাৰো দাঁত। যোৱা ৰাতি ৰাজালিৰ ডিভাইডৰত গণতন্ত্ৰৰ ভোটটো জুপুকা মাৰি বহি আছিল। সি আত্মহত্যা কৰাৰে কথা আছিল। ধৰ্ষিত দৈন্য তিৰস্কাৰৰ বুজাই তাক কোঙা কৰি আনিছিল। চতুৰ্থ স্তম্ভটোত উঠি সি বাৰে বাৰে বাতিল কৰি আছিল আপোন ঘাটি হোৱাৰ দিন। পিঠিত যে জনতাৰ এটোপোলা ঋণ। আৰু কালি দুপৰীয়া সেই ৰাজপথতে তেওঁ গণতান্ত্ৰিক পন্থাৰে দাহ কৰা হৈছিল। যোৱা ৰাতিৰ ৰাজালিৰ ডিভাইডৰত গণতন্ত্ৰৰ ভোটটো জুপুকা মাৰি বহি আছিল।